বিষয়টোৰ প্ৰথম স্তৰ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 প্ৰসংগত ক'ব বিচাৰো বৰ্তমান ভাৰতবৰ্ষৰ কেন্দ্ৰত অধিষ্ঠিত চৰকাৰখনে নাগৰিকত্ব আইন 1955 সংশোধনৰ বাবে 2016 বৰ্ষৰ 15 জুলাই তাৰিখে নতুনকৈ এখন বিধেয়ক উত্থাপন কৰিছে আৰু এই বিধেয়কত উল্লেখ আছে অসমলৈ অহা আফগানিস্তান পাকিস্তান আৰু বাংলাদেশৰ লোকসকল হিন্দু শিখ জৈন বৌদ্ধ পাৰ্চী বা খ্ৰীষ্টান যিকোনো সম্প্ৰদায়ৰ হলেও কোনো আইনৰ অধীনত তেওঁলোকক অবৈধ প্ৰব্ৰজনকাৰী হিচাপে গণ্য কৰা নহব আৰু এই কথাৰ বিৰুদ্ধে সমগ্ৰ জনতাই প্ৰবল প্ৰতিবাদ কৰিছে যদিও কেন্দ্ৰীয় চৰকাৰে কিন্তু এই বিধেয়কক আইনত ৰূপান্তৰ কৰিবৰ বাবে যথেষ্ট চেষ্টা কৰিছে আৰু লজ্জাজনকভাৱে অসম চৰকাৰেও এই বিধেয়কৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে কিন্তু আমি যদি এই বিধেয়কখন ভালদৰে বিশ্লেষণ কৰি চাওঁ তেনেহলে আমি গম পাম প্ৰথমতে এই বিধেয়কখনত যদিও আফগানিস্তান পাকিস্তান আৰু বাংলাদেশৰ কথা উল্লেখ আছে অসমলৈ কিন্তু পাকিস্তান আৰু আফগানিস্তানৰ পৰা ব্যক্তি অহাৰ সম্ভাৱনা মুঠেই নাই অধিকাংশ ব্যক্তি আহিব বাংলাদেশৰ পৰাই দ্বিতীয়তে এই বিধেয়কখনত যদিও সমগ্ৰ ভাৰতবৰ্ষ বুলি উল্লেখ আছে কিন্তু এই অতিৰিক্ত নাগৰিকৰ বোজা অসমৰ ওপৰতে যে সৰ্বাধিক হ'ব সেয়াও নিশ্চিত কিয়নো বাংলাদেশ অসমৰ গাতে লাগি আছে বাংলাদেশৰ গাতে লাগি থকা আন এখন ৰাজ্য পশ্চিম বংগই কিন্তু এই অতিৰিক্ত নাগৰিকৰ বোজা বহন নকৰে বুলি স্পষ্ট কৰি দিয়াৰ বিপৰীতে অসম চৰকাৰে অসমীয়া জনসাধাৰণক বৃদ্ধাংগুষ্ঠ দেখুৱাই এই বিধেয়কৰ সমৰ্থনত প্ৰস্তাৱ গ্ৰহণ কৰিছে মই মোৰ অনুভৱেৰে বিষয়টোৰ দ্বিতীয় স্তৰ অৰ্থাৎ অসমৰ ভৱিষ্যত সম্পৰ্কে ক'ব বিচাৰো এই বিধেয়কখন যদি আইনত ৰূপান্তৰ হয় তেনেহলে অসমৰ ৰাজনীতি সমাজনীতি অৰ্থনীতি ধাৰ্মিক ভাষিক শৈক্ষিক সকলো ক্ষেত্ৰতে খিলঞ্জীয়াৰ অস্তিত্বৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি হ'ব আৰু এয়াকে লৈ অসমৰ আকাশ বতাল বহুদিন ধৰি উত্তাল হৈ আছে আৰু মোৰ মন মগজু ইয়াৰ ব্যতিক্ৰম নহয় শেহতীয়া লোকগণনাত স্পষ্ট হৈছে বৰ্তমান অসমত অসমীয়া ভাষীৰ হাৰ 48% হ্ৰাস পোৱাৰ বিপৰীতে বাংলা ভাষীৰ হাৰ 8 পৰা 29% বৃদ্ধি পাইছে তদুপৰি আমি যদি অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ দৃষ্টি দিওঁ তেনেহলে আমি দেখিবলৈ পাম অসমৰ 126টা বিধানসভা সমষ্টিত 42টা সমষ্টিত ভাষিক সংখ্যালঘু আৰু 35টা সমষ্টিত ধৰ্মীয় সংখ্যালঘুৰ আধিপত্য প্ৰতিষ্ঠা হৈছে অৰ্থাৎ 77টা সমষ্টিত প্ৰাৰ্থীৰ জয় পৰাজয়ৰ ক্ষেত্ৰত প্ৰব্ৰজনকাৰী ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰে তদুপৰি বৰ্তমান অসমত এই বিধেয়ক আইনলৈ ৰূপান্তৰ নহওঁতে অসমত সংঘটিত হোৱা চিলাপথাৰ কাণ্ড অসমত অসমীয়াৰ পৰিৱৰ্তে বাঙালীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে ৰাজনৈতিক নেতাসকলৰ তৎপৰতা খিলঞ্জীয়াসকলৰ ওপৰত হোৱা অত্যাচাৰ আদি ঘটনাসমূহে স্পষ্ট কৰি দিয়ে যে বৰ্তমান অসমত খিলঞ্জীয়াৰ অস্তিত্ব সংকটত এনেদৰে হলে অসমীয়া জাতিসত্তা অসমত অসমীয়াৰ পৃষ্ঠপোষকতাতেই নিঃশেষ হৈ যাব 855 জন শ্বহীদৰ কেঁচা তেজেৰে অসম মাতৃৰ বুকু ৰাঙলী কৰি স্বাক্ষৰিত হোৱা ঐতিহাসিক অসম চুক্তিৰ কথা আমি পাহৰি গলে নহব য'ত উল্লেখ আছে 1971 চনৰ 25 মাৰ্চ অৰ্থাৎ 24 মাৰ্চৰ মাজনিশালৈকে যিসকল লোক অসমলৈ আহিছিল সেইসকল যিকোনো ধৰ্মৰ হলেও তেওঁলোকক অসমৰ নাগৰিক হিচাপে মানি লোৱা হ'ব কিন্তু এই তাৰিখৰ পাছত যিসকল লোক অসমলৈ আহিছিল তেওঁলোকক অবৈধ প্ৰব্ৰজনকাৰী হিচাপে মানি লোৱা হ'ব এতিয়া এই বিধেয়ক যদি আইনত পৰিণত হয় তেনেহলে অসম চুক্তিক অৱমাননা কৰা নহবনে তদুপৰি বৰ্তমান অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নতিকৰণৰ যি প্ৰক্ৰিয়া চলি আছে সেই প্ৰক্ৰিয়াও নিৰৰ্থক বুলি প্ৰমাণ নহবনে যদিহে এই বিধেয়ক আইনলৈ ৰূপান্তৰ হয় তেনেহলে অসম অচিৰে ত্ৰিপুৰাত পৰিণত হ'ব য'ত হিন্দু বঙালী বাংলা আৰু চাকমা লোকসকলৰ অনুপ্ৰৱেশত খিলঞ্জীয়া ত্ৰিপুৰাসকলৰ অস্তিত্ব নোহোৱা হৈছে অসমত যদি এই বিধেয়ক আইনলৈ ৰূপান্তৰ হয় তেনেহলে অসম হৈ পৰিব বিদেশী বিচৰণৰ মুক্ত ক্ষেত্ৰ আৰু খিলঞ্জীয়া অসমীয়াসকল হ'ব ইয়াৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক নৱপ্ৰজন্মৰ উঠি অহা এগৰাকী তৰুণী হিচাপে মই এটা কথা অনুভৱ কৰো চৰকাৰৰ শাসনৰ কাৰ্যকাল 5 বছৰ কিন্তু অসমৰ ভাষা সংস্কৃতিৰ ধাৰা চিৰপ্ৰবাহমান আৰু এই চিৰপ্ৰবাহমান ধাৰাক ৰোধ কৰিবলৈ বিচৰাসকল কেতিয়াও অসমৰ জাতীয়তাবাদী দেশপ্ৰেমিক নহয় আগৰৱালা দেৱৰ ভাষাৰে মই তেওঁলোকক ক'ব বিচাৰো ৰাষ্ট্ৰনীতি সমাজনীতি ৰাজনীতি অৰ্থনীতিৰ দূৰ থৈ দে ফোপোলা জ্ঞান জনতা পূজাৰ ভাও দি